এতিয়া কোনটো চিনেমা ইয়াৰ আগত ক'ত আছিল ৰাহুল আৰু ইয়াৰ আগত ৰাহুল আপোনাৰ লগত কি কথা পাতিছে চাকৰিটো পইচা দিয়া এইটো আপোনাৰ মনটো ভাল কৰি কোৱা নাই মোক সিং ছাৰে ফোন কৰি মানুহজনক কমপ্লেইন ৰেডি কৰিছে পাপাৰ মন কিয় বেয়া হৈ আছিল তুমি আমাক ইমান অশান্তি দিয়া যায় কি ল'ৰাটোক ফোন কৰিছে অনু কি কয় কি বুলি ভাব তই নিজৰ তাক দম দিয়ে অ'কে ফাইনেলি মানে তাক দম দিয়াৰ কাৰণে অনুৰ খং উঠি আছে কিন্তু এতিয়া চাব লাগিব অনু আৰু ৰাহুলৰ ষ্টেটাছটো কোনখিনিত আছে মানে অনু আৰু ৰাহুলৰ ষ্টেটাছটো কি অনু আৰু ৰাহুলৰ ষ্টেটাছটো কি জানিব লাগিলে লাষ্ট আমি অনু আৰু ৰাহুলৰ চিনটো চাব লাগিব লাষ্ট অনু আৰু ৰাহুলৰ চিন কোনটো দাদা বুজা নাই ফোন কৰি নিজে থানাত আছিলে থানাত তাই কি কৰে